নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। আজিৰ এই ভিডিঅ'টোত গণিত বিষয়ৰ কেইটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গণিতৰ কিছুমান ইজি ট্ৰিক এই ভিডিঅ'টোত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এই প্ৰশ্নকেইটা ইণ্টাৰভিউত প্ৰায় আহিয়ে থাকে, আপোনালোকে ভালকৈ মনত ৰাখি ল'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ছেশ্যনটোৰ প্ৰথম প্ৰশ্নটো হৈছে, এটা ক্ৰিকেট দলত 11জন খেলুৱৈ আছে। এখন খেলত জয়ী হোৱাৰ পাছত প্ৰত্যেকজন খেলুৱৈয়ে এজনে আনজনৰ লগত মাথো এবাৰকৈ হাত মিলালে, তেন্তে খেলুৱৈসকলে কেইবাৰ হাত মিলালে? বন্ধু বান্ধৱীসকল, প্ৰশ্নটো ভালকৈ মন কৰিব যে খেলুৱৈ সংখ্যা 11 দিয়া হৈ আছে আৰু মাথো এবাৰকৈহে হাত মিলাইছে। তেন্তে এই প্ৰশ্নটোৰ বাবে মই এটা ইজি ফৰ্মুলা আপোনালোকৰ বাবে আগবঢ়াইছোঁ। সেই ফৰ্মুলাটো হৈছে n × n-1 ডিভাইডেড বাই 2। ইয়াত এনৰ ঠাইত এনৰ মান হ'ব 11, অৰ্থাৎ টোটেল নাম্বাৰ হ'ব, টোটেল নাম্বাৰ 11 হ'ব। আৰু n-1ত টোটেল নাম্বাৰৰ পৰা 1 বিয়োগ হ'ব, অৰ্থাৎ 11ৰ পৰা 1 বিয়োগ কৰিলোঁ 10 হ'ল। টোটেল নাম্বাৰ 11 পাতিলোঁ, 11 × 10 ডিভাইডেড বাই 2। 2য়ে 10ক 5 বাৰ গ'ল, তেতিয়া থাকিব 11 5 গুণ 55। ইয়াৰ উত্তৰটো হ'ল অপশ্যন এটো, ইয়াৰ শুদ্ধ উত্তৰ 55 বাৰ। এই ছেশ্যনটোৰ দ্বিতীয় প্ৰশ্নটো হৈছে, যাদৱে টিভি এটা 15% লোকচানত 23,800 টকাত বেচিলে। তেখেতে 15% লাভ পাবৰ বাবে কিমান দামত বেচিব লাগিছিল? ইয়াৰ অপশ্যনসমূহ আপোনালোকে চাই ল'ব। অপশ্যন এ 32,100, অপশ্যন বি 33,300, অপশ্যন চি 32,300, অপশ্যন ডি 32,200। বন্ধু বান্ধৱীসকল, ইয়াত যিহেতু প্ৰথমে লোকচানৰ পৰিমাণ দিয়া হৈছে, শতকৰা পৰিমাণ হৈছে 100%। 100ৰ পৰা 15% বিয়োগ হ'ব, বিয়োগ হ'লেকে উত্তৰটো হ'ব 85%। তেন্তে মানে অৰ্থাৎ 23,800 টকাত যদি বেচে, তেখেতে 85% টিভিটো বেচিলে, তেন্তে 15% যদি আমি লাভত বেচিবলৈ যাওঁ, তেতিয়াহ'লে 100ৰ লগত 15 যোগ কৰিব লাগিব। যোগ কৰিলে 115% হ'ব। ইয়াত 85% পৰিমাণটো হ'ব 23,800 টকা। তেন্তে 115% পৰিমাণটো উলিয়াব লাগে। ইয়াত হ'ব 23,800 ডিভাইডেড বাই 85 ইনটু এইটো ইয়ালৈ আহিলে 115 হ'ব। এতিয়া 85য়ে ইয়াক কাটিলে 280 বাৰ যাব। 280 পূৰণ 115, এই দুটা পূৰণ কৰিলে 32,200 ওলায়। তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডিটো, ইয়াৰ শুদ্ধ উত্তৰ 32,200 টকাত বেচিব লাগিছিল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত কেৱল দুটা প্ৰশ্নই আলোচনা কৰিলোঁ। বেছি প্ৰশ্ন দিলে যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। আশা কৰোঁ এই প্ৰশ্নসমূহে আপোনালোকক সহায় কৰিব। ভিডিঅ'টো যদি ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। এনেধৰণৰ ছেশ্যনৰ লগতে বিভিন্ন জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।